গাইজ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মানে কি হ'ল, আজি বাটৰ আধা ৰাস্তাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। মানে আমাৰ ঘৰত আইতা আহিছে দুইজনী, মা আৰু মই বজাৰ কৰিব যাম ছয়গাঁৱত। আজি বজাৰ বহে, ৰবিবাৰ যিহেতুকে। তো বলক আপোনালোককো দেখাওঁ, তো চাই যাব। আমাৰ গাঁৱৰ গেটটো পাইছোঁ এতিয়া। গাইজ কুকুৰ মাৰা পালোঁ, গাড়ী ৰখি আছোঁ। আহিছোঁ এই তাই শেৱালি গাড়ী মানে ই ৰিক্সা। ছয়গাঁও পালোঁ এতিয়া। সেই আহি পালোঁ দিয়ক গাইজ, বজাৰ কৰিব লাগে এতিয়া। পাৰ বিচাৰি আছোঁ ৰ'ব, পাৰ হ'ব লাগিব যিহেতু। মানুহ চাওক গাইজ, একেবাৰে বজাৰৰ কিমান লাগে? নালগা দে, কিমান দামত কলাম কি দাম বাপ্পা, ওই এক জোড়া বলে 550 চাই কিনে অলপমান দি ভালকে কেনকে লৈ থাকবি আগে বোলে ল নাকি কি খুৱাই থৈ দিছা ভাৰি হকে এই দুটা ললো দিয়ক। বুঢ়া দেই বোলে নালাগে নালাগে, বুঢ়া নালাগে। এইফালে যিমান যাব সিমানে বজাৰ দেখিব, কিন্তু আমাক কেঁচা চব্জি নালাগে না। পাৰ হয় বিচাৰি আহিছোঁ আমি, সেইকাৰণে এইফালে নাযাম। আমি অলপ কাপোৰ চাম এতিয়া। ৰাস্তাটো পাৰ হ'ব লাগে, গাড়ী ভয় লাগে একেবাৰে। হলো দিয়ক কিবা কাপোৰ বিচাৰি একদম উৎপাত লগাই আছোঁ, পাই নাই বিচাৰি বিচাৰি। তাৰপিছত আনকমন ডাঙৰ দিছে সমান সমান। আইতাৰ কাৰণে এইযোৰ চাই আছোঁ। আমতলা বুলি কোৱাৰ কাৰণে 250 টকাই দিয়া আছে। মোৰ তাতে আছে দে দে কি কৰা লাগি বস্তুটো দে 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 ল আমতলাৰ কাৰণে 10 টকাই কমলা। 25 টাকা কমাইছে
চেণ্ডেলযোৰো ল'লোঁ দিয়ক গাইছ বা মাছ কিমান বা সুধিছোঁ এইযোৰো সেই ৰিলাক্সৰে দে গাইছ মোৰ কাৰণে এটা কুৰ্তা চাম ৰ চুইজাৰটো বাদ দিছোন এটা কুৰ্তাই দিছোন যদি পাং পচন্দ পচন্দটো লৈ গেল তাকো তো বেষ্টলিকা বুলি কোৱাৰ কাৰণে সেইটো লৈ লৈ বিশ্ব বুলি হাতত লৈ থাকালে ল'ব পাৰিলো বেষ্ট বুলি কৈ এবাৰ আহোঁতে তাই ল'লা মই ভাবছিলোঁ এই মানে কি ভাল সেইটো আমাৰ পচন্দ হ'ল এতিয়া সেই লৈ গৈছোঁ মই ডেৰশ বুলি চালোঁ এতে ভাবা নাছিলোঁ তাই যে চাই আছিল মানে তাই নিবলৈ কি তাৰ কাৰণে তাই কৈছে এবাৰ আহোঁ তাই মাথা মাৰি থকা গমেই পোৱা নাই এতিয়া ল'লোঁ দিয়কচোন তথাপি একো বেছি পচন্দ হোৱা নাই মানে যিটো পচন্দ আছিলে তাপি মোৰ হাতৰ পৰা কাঢ়ি লৈ গৈছি মোৰ দুখ তাই চাই আছিল মই গমেই পোৱা নাছিলোঁ এৰিও দিছোঁ লৈ গৈছি তাৰপিছত এইবাৰ এটা মই কলা ল'ব লগাত কৈছোঁ এটা নীলা চাই আছিলোঁ চেণ্ডেল আৰু কাপোৰ হ'ল পাৰ হ'ল এতিয়া আৰু একযোৰ চেণ্ডেল লাগে কি লৈ আছা 100 টকাই দে মাহা যিমান যি নকৰি ৰিলাক্স বা বাটাৰ দৰে নহয় না যিমানে যি কোম্পানী বজাৰ হ'ল এতিয়া ঘৰত যা গাড়ী ৰখিব যাওঁ তাৰ পাছত গাড়ী আৰু যাই আছোঁ আমাৰ বিহুত ঠাইখিনি পালোঁ গাছডাল চাওকচোন কৃষ্ণচূড়া গাছ কি ধুনীয়াকৈ ফুলছি একেবাৰে মৰম লাগি গৈছে একদম একেবাৰে কিমান ধপকৈ ফুলি আছে বা কি ধুনীয়া লাগছে এখন মঞ্চখন এতে বিহুত আমি নাচিছিলোঁ সেইদিনা আজি চাওকচোন খালী খালী হৈ আছে একেবাৰে তো মন্দিৰটো লাইব্ৰেৰীতে ৰিহাৰ্চেল আছিল সমবেত সংগীতৰ কজ্জা চাৰ চামৰ ফালে প্ৰভাস তো কি ষ্টাইল কৰিছ তো মিয়েৰে হাঁহিব লাগছে গাইছ পালোঁ দিয়ক গাইছ সকল আমাৰ আইতা আহি আছে এইফালে সেইটো আইতা কাক দেখি আছে কাক দেখাইছোঁ গাইছ আপোনালোককে দেখাইছোঁ দিয়ক ভিডিঅ'টো চাই কেনেকুৱা পালে ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম তেতিয়ালৈকে বাই বাই